নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? থাম্বনেইলটো দেখি গম পাইছে চাগে আজি কি লৈ আহিছোঁ। হয়, মই আজি আমলখিৰ এটা সুস্বাদু আচাৰ লৈ আহিছোঁ। আৰু প্ৰথমে কওঁ, যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। লগতে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আমলখি আচাৰটো বনাবৰ কাৰণে 1 কেজি আমলখি লৈছোঁ আৰু এইখিনি মই 2 দিন নিমখত তিয়াই থৈছিলোঁ আৰু তিয়াই থৈ এইখিনি মই এতিয়া অকণমান সিজাই লৈছোঁ আৰু সিজোৱাৰ কাৰণে ছালখিনি আঁতৰি গৈছে আৰু কেইটামান বেছিকৈ সিজাখিনি মই এক্সট্ৰাকৈ থৈ লৈছোঁ। আৰু এতিয়া মই তেল অলপ গৰম কৰিম। অকণমান কম তেলেই দিছিলোঁ, কিন্তু অকণমান বেছি কম হৈ থকাৰ কাৰণে আৰু অলপ দি দিছোঁ। তেল দি লৈ তাত মই এতিয়া চফ দিম। এইখিনি ভাজি থোৱা চফ নহয় বাৰু, কেঁচা চফেই হয়। এইখিনি দি দিছোঁ আৰু এতিয়া মই এটা মছলা তৈয়াৰ কৰি ল'ম। এই মই যিকেইটা বেছিকৈ সিজা আমলখি লৈছিলোঁ সেইকেইটাৰ লগত মই অলপ সৰহকৈ আদা দিছোঁ, আদা আৰু কেইটামান জলকীয়া, যিকেইটা জ্বলা হয় জলকীয়া আৰু সেই যিখিনি বেছিকৈ সিজিছিলে সেইকেইটা আমলখি মই গুটিকেইটা গুচাই ল'ম আৰু এই গোটেইখিনি মই মিক্সিত এটা পেষ্ট বনাই ল'ম। এতিয়া মছলাখিনি উলিয়াই ল'লোঁ আৰু মই চবখিনি অকণমান ৰঙা পৰিছে। এতিয়া মই ইয়াতে কেইটামান ধনিয়া গুটি দি দিছোঁ আৰু এই মছলাখিনি দি লৈছোঁ যিখিনি পিচ কৰি থৈছিলোঁ আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। আৰু আচাৰৰ বাবে মই এটা মছলাৰ গুড়ি ঘৰতে সৰহীয়াকৈ ৰেডি কৰি বটলত ভৰাই থৈ দিওঁ, যাতে যেতিয়াই মই আচাৰ বনাওঁ দিব পাৰোঁ। তাৰে 1 চামুচ দি দিম মই। ইয়াত আছে চব, ধনিয়া, জিৰা আৰু 5 ফোৰণ আৰু লগতে মিঠি। গোটেইখিনি ভালদৰে শুকুৱাই মই সৰহীয়াকৈ খুন্দি বটলত ভৰাই থৈ দিওঁ। মাজে সময়ে অকণমান ৰ'দত দি দিওঁ। আৰু ইয়াত মই 1 চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। আপোনালোকে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিব পাৰে, ৰংটো বহুত ধুনীয়া আহে আৰু জ্বলাটো কম হয়। মই কিন্তু জ্বলাৰ কাৰণে ৰেড চিলি পাউডাৰে দি দিছোঁ। আৰু এতিয়া ইয়াত আমলখিখিনি দি দিম আৰু ভালদৰে লৰাই ল'ম। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ, এই আমলখিখিনি নিমখত দিয়াৰ পাছত মই সিজাই লৈছিলোঁ। সিজোৱাৰ পিছত মই এটা ৰ'দত দিছিলোঁ যাতে পানীখিনি শুকাই যায়, নহ'লে আচাৰটো সোনকালে বেয়া হৈ যাব পাৰে। এতিয়া মই ইয়াত হালধি গুড়ি দি দিম। 2 চামুচ দিছোঁ যাতে কালাৰটো ধুনীয়া আহে। আৰু মই শুকুৱাওঁতে হালধি গুড়ি দিয়া নাই, সেইকাৰণে এতিয়াই দি দিছোঁ সৰহীয়াকৈ। আৰু ইয়াত মই 1 চামুচ চেনি দিছোঁ। আপোনালোকে চেনিৰ সলনি যিসকলে চেনি নাখায় গুড় দিব পাৰে। গুড় দিলেও কালাৰটো বহুত ধুনীয়া আহে। আৰু এইখিনি ভালদৰে ভাজি ল'ব। ভাজি লৈ ইয়াত মই এতিয়া 1 কাপ ভিনেগাৰ দিম। এইটো ভিনেগাৰ দিছোঁ মই। ভিনেগাৰ 1 কাপ দি দিম যাতে আচাৰটো বহুত দিনলৈ ধুনীয়া হৈ থাকে। আৰু এই আচাৰটো আপোনালোকে বহুত দিনলৈ থ'ব পাৰিব, মাত্ৰ মাজে সময়ে অলপ অলপ ৰ'দত দি থাকিব লাগে। আৰু মোৰ এতিয়া মই এইখিনি অকণমান উতলিবলৈ দিম। চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে। আমলখিখিনি তেতিয়ালৈকে ভাজিব লাগিব কম জুইত, যেতিয়ালৈকে তেলখিনি ওপৰলৈ উঠি নাহে। দেখিছেনে, তেলখিনি ওপৰলৈ উঠি আহিছে আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিবচোন, ইমানেই ধুনীয়া, খাবলৈ সুস্বাদু হয় আচাৰটো। আপোনালোকে এবাৰ বনাই খাই চালে গম পাব। এইখিনি মই আপোনালোকক উলিয়াই দেখাইছোঁ কালাৰটোৰ কাৰণে। আৰু চেঁচা হোৱাৰ পাছত মই বটলত ভৰাই 2-3 দিন টান ৰ'দত দি দিম আৰু বহুত দিনলৈ তেতিয়া আচাৰটো ধুনীয়া হৈ থাকিব। আৰু আচাৰ বনালে আপোনালোকে যেতিয়া ৰ'দত দিয়ে তেতিয়া সাঁফৰখন আঁতৰাই দিব, তেতিয়া আচাৰটোৰ বহুত দিনলৈ ভাল হৈ থাকে। এয়া মই বটলত ভৰাই থৈছোঁ, এইখিনি চেঁচা হৈ গ'ল। আৰু আপোনালোকে এই আচাৰটো বনাই চাব আৰু ভাল পালে মোক জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।